বেজি দিম আজি বেজি ও মাই ঔষধ গিটা ক'ত থৈছে ঐ মেডিচিনটো বাৰু পালো এতিয়া চিৰিঞ্চে নাই না মানে এইটো বেলেগ দিয়ে এইটো নহ'ব হৈছে কৰিব নালাগে মই বেজি দিবাই জানো 2 বছৰ এখন মেডিকেলত কাম কৰিছোঁ অপাৰেশ্যন থিয়েটাৰত মই এজন এনেস্থেচিয়া টেকনিচিয়ান হয় এই ফটোখন চাই ল'ব পাৰে এতিয়া কেছটো কি জানে মানে আমাৰ ঘৰৰ ওচৰৰ মানুহ এজন পুৰা ধান চান কাটি কঁকালৰ বিহুত থাকিব পৰা নাই চ' তাক আজি মাৰিম আপুনি যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকে আপুনিও বেজি দিব পাৰিব মানে বেজি দিবৰ কাৰণে ডক্টৰ চক্টৰ মাতিব নালাগে নিজে আৰু যদি কোনো মা দেউতাৰ বা কাৰোবাৰ অসুখ হৈছে নিজে বেজি মাৰিব পাৰিব ভিডিঅ'টো শেষলৈ চাই থাকিবা কিন্তু তাৰ আগতে এটা কথা ক'লোঁ যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বেয়া পাপ লাগিব সঁচা কৈছোঁ কাৰণ এই চেনেলটোৰ পৰা মই যিখিনি টকা পাওঁ দুখীয়া মানুহক দিম বুলি কৈছোঁ চ' প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি লোৱা বেজি দিয়াটো ইমান ডাঙৰ কাম নহয় একদম সৰু কথা মই লাইভ দেখুৱাম ভিডিঅ'ত বেজি নিজে মাৰি দেখুৱাম ত' চাই থাকা আৰু মই কৈ আছোঁ যে বেজি কেনেকৈ মানে কেনেকুৱা পৰিস্থিতিত কি বেজি দিব লাগে বা সকলো কৈ আছোঁ প্ৰথমতে চাব লাগিব যে কিহৰ বেজি ল'ব যদি ডক্টৰৰ প্ৰেছক্ৰিপশ্যন আছে একদম ধুনীয়া কথা বেজিত মানে দুটা আছে যে এটা হ'ল IM আৰু IV IM মানে মাংসত দিয়া আৰু IV মানে ৰোগত দিয়া মই দেখুৱাই আছোঁ বাৰু এটা মেডিচিন চ' এইটো হ'ল পেণ্ট'প্লাজল গেষ্ট্ৰিক হয় মানে কাৰোবাৰ যদি পূৰা গেষ্ট্ৰিক চেষ্টিক হৈ আছে এইটো বেজি ল'লে পূৰা চাফা হৈ যাব এইটো হ'ল ইয়াত লিখা আছে যে IV ইয়াত দেখিছেনে IV লিখা আছে মানে এইটো ৰোগত দিব লাগিব একেবাৰে চিম্পুলকৈ কৈছোঁ মানে যাতে বুজাত সহজ হয় মোক মানে দাদা এজনে মাতিব আহিল যে ভাই মোক কঁকালৰ বিষ থাকিব পৰা নাই বেজি এটা মাৰি দি কি আছে আৰু মাৰি দিওঁ যদি আগতে সেই ইনজেকশ্যনটো লৈছে তেতিয়াহ'লে টেনশ্যনে নাই ডাইৰেক্ট মাৰি দিব পাৰে লৈছে নাই এইটো বেজি আগতে লৈছোঁ হা চৰকাৰী বেজি এইটো বেজি ক'ৰ কি নিছে মেডিকেল চৰকাৰী বেজি কিনা নহয় চিলিপ খান নাই বেজি লৈছোঁ কি বেজি সেনেকৈ গম নাপা নহয় এতিয়া মানে কেছটো কি জানে যে মানুহজনে কৈছে মোক যে মই আগতে সেই বেজিটো লৈছোঁ কিন্তু প্ৰেছক্ৰিপশ্যনখন নাই কম প্ৰব্লেম হৈ গ'ল বিহুৰ বেজি মই গুগলত মাৰি চাওঁ মই গুগলত চাৰ্চ কৰিলোঁ যে সেই মেডিচিনটোৰ নামটো লিখি চাৰ্চ কৰিলোঁ যে সেই মেডিচিনটোৰ ছাইড এফেক্ট কি আছে তো চাৰ্চ কৰিলে গম পালোঁ যে সেইটো পেইন কিলাৰ মানে কেছটো কি জানে ঘৰৰ পৰা স্পিড কটন লৈ গ'লোঁ প্ৰেছক্ৰিপশ্যনখনেই নাই প্ৰেছক্ৰিপশ্যন নোহোৱাকৈতো দিব নোৱাৰে অলপ প্ৰব্লেম হৈ যাব মানে যদি বেজিটো দিয়াৰ পিছত মৰি যায় মইতো ফাঁচি যাম না তো গুগলত চালোঁ এনেকৈ চাই চিটি চিৰিঞ্জটো খুলিলোঁ এম্পুলটো অলপমান এনেকৈ টিকলালোঁ যাতে ওপৰত লাগি থকা মেডিচিনখিনি তললৈ আহি যায় এক্সপায়াৰী ডেটটো চাবলৈ একেবাৰে নাপাহৰিব কাৰণ এক্সপায়াৰী ডেট যদি গৈছে না বেজি দিয়াৰ পিছত কিবা বেলেগ হৈ যাব মানুহজন মানে মৰিও যাব পাৰে ঠিক নাই আৰু এক্সপায়াৰী ডেটটো ন পূৰা চাই ল'বা নহ'লে এই ডাইৰেক্ট ওপৰত গুচি যাব পাৰে ভাঙা নাযায় চৰকাৰী মাল না বম টাইট প্ৰকাণ্ড দাখন দেখি ভাবিলোঁ ভাঙিল দে কিবাকৈ এনেকৈ ড্ৰ কৰিলোঁ বিষাব কিন্তু অলপমান হা বেজি দিলে বিষাবই না ইমান দীঘল মাল এডাল সুমি দিয়া যায় সুমোৱা হৈ গ'ল মানে মেডিচিনখিনি চিৰিঞ্জত ভৰাই এয়াৰ ফ্ৰী কৰি ল'লোঁ যাতে ভিতৰত বায়ু সোমাই নাথাকে মেডিচিনটো মানে আৰু এবাৰ চেক কৰিছিলোঁ যাতে এক্সপায়াৰী ডেটটো ঠিকে আছে ভাই কিবা যদি হৈ যায় না মোৰ গাতে ৰিক্স এনেকৈ বেজি দিব নোৱাৰি মানে প্ৰেছক্ৰিপশ্যনখনেই নাই বুজিটো পাইছে মানে যদি ক'ৰবাত কিবা বেলেগ ঔষধ মানে মেডিচিন দি দিয়া যায় ওপৰত গুচি যাব পিছত মানে মই ফাঁচিব লাগিব চ' এহঁতক নিজকে মানে ৰিক্সটো ল'ব দিছে বা মোৰ গাত কোনো ৰিক্স নাই যদি কিবা হয় তহঁতৰ গাত ৰিক্স এনেকৈ লুংগিখন খুলি অলপমান ছাইড কৰি ল'লোঁ কঁকালত মাৰিম মানে IM ইণ্টাৰমাস্কুলাৰ মাংসত আৰু মানে স্পীড চফ্টৱেৰ অলপমান ঘৰৰ পৰাই লৈ আহিছিলোঁ না চ' আহি অলপ চাফা কৰি দিলোঁ যাতে ইয়াতে যদি কিবা বেক্টেৰিয়া আছে মানে সেই বেজিৰ ফুটাটোৰে যাতে ভিতৰত সোমাই নাযায় মাই মৰিলোঁ মাই কৰোঁ এই লাহে দাদা একদম ঢিলা কৰি দি একদম পুৰা ঢিলা মানে মেডিচিনটো অলপমান ডাঠ চ' লাহে দিছোঁ যাতে একেবাৰে দুখ নাপায় যাতে দুখ নাপায় একেবাৰে লাহে দি আছোঁ মানুহজনে গমেই নাপালে বেজি দিলে নে কি দিলে দেখিছে নেকি হা বেজি কোনে দিছে ভাই মই দুখটোক নাপাই দুখ পাইছে নে নাই অলপমান দুখ পোৱা নাই যদিহে বেজি দিব শিকিলা ছাবস্ক্ৰাইব কৰা ভাই প্লিজ ৰিকুৱেষ্ট কৰিছোঁ ছাবস্ক্ৰাইব কৰি আৰু বেল আইকনটি বজাই লোৱা যদি বেজি দিব ভয় লাগে
মোৰ ইনষ্টাগ্ৰাম আইডিটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে তাত মোক সুধি ল'ব পাৰা মই বহুত ধুনীয়াকৈ কৈ দিম তোমাক এই মালকেইটা পেলাই দিব লাগে ভালকৈ মানে নহ'লে এইটো ঘৰত সৰু ল'ৰা ছোৱালী আছে চ' কাক বা কোনে কি হানে একো ঠিক নাই মুচুটো ঘূৰা নাই হা ঠিকে আছে এই কথাটো সুধিব লাগে বেজি দিয়াৰ পিছত যে কিবা প্ৰব্লেম হৈছে নেকি পুৰা ঠিকে থাকে আছে এনেকৈ যদি দমকলত আহি হাত চাত ধুলোঁ আৰু দমকলৰ চিটো ছাৰ এই গেছি মানে সেই দমকল মাৰিলে পানী আহে কিন্তু ঘৰত মাৰিলে উপদি হ'ল ভালকৈ ৰাখ ছেকেণ্ড ৰবি এডাল খুচি দে চুৰ পুৰা যাবে পুৰা আছোঁ ভৰি দি বহুত টাইট দেখা এনেকে খুলে তই টাইট দি আছা তেতিয়াৰ ভাই উল্টে মিস্ত্ৰী চিৰা কানি এখন আৰু কেৰাচিন তেল লৈ এটা জুলো কৰি হ'ব দে এনেকে খুলি দিয়ে নাযায় লৈ জলদি যা লৈ যা দি কেৰাচিন তেল দি পানীত জুই লগাবি দে গেছটো কৈ মেৰে পাছ পানী ওলাই আছে দেখোন চিটুৱেশ্যনটো সেই মানে কি হৈছে খোলাই নাযায় সেইকাৰণে জুই লগাই দিলোঁ বাছ কোথায় কিবা বাছ ওলাই আছে অৱস্থাই নাই কি পানী খাই আছিলোঁ বে সেইখন হেৰি কৰিব লাগিব পানীটো ওলাই আছে বহুত ধুনীয়াকৈ নিজে পানী ওলাইছে দেখিছেনে ক'লে পানী ওলাইছে দেখিছে আমি এইগিলা পানী খাইছিলোঁ দেখিছে সোমাই যাব চাবি সেইডাল হয় নাই হাতলত পানী খান পাইছা নিমখ নিদিলেও হ'ব এই চেনেলটোত অলপ বেলেগ টাইপৰ ব্লগ দেখিব এইবিলাক বেজি দিয়া ব্লগ কোনেও দেখুৱাব নোৱাৰে মই নিজে বেজি দি দেখুৱালোঁ তোমালোকক ভাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া এনেকৈ চিটুৱেশ্যন লগাই গা চা ধুই মানে এতিয়া ব্লগটো বনাই আছোঁ তো বেজি দিবৰ কাৰণে ট্ৰাই নকৰিবা যদি অলপ সাহস আছে তেতিয়াহ'লে কৰিব পাৰা কিন্তু গোটেইখিনি বস্তু চাই ল'ব লাগিব ভাই যদি কাৰোবাৰ কিবা ৰিস্ক হয় মৰি যায় ভাই মইতো ৰিস্ক ল'ব নোৱাৰোঁ কাৰণ মই এজন এনেস্থেচিয়া টেকনিচিয়ান হয় মই এইখিনি কৰি পাইছোঁ তো মই দিব পাৰোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰা আৰু শ্বেয়াৰ কৰা যাতে বেজি দিবৰ কাৰণে অলপমান বেলেগ এজনে শিকে এদিন ট্ৰাই কৰি চাবা মানে নাৰ্ছ বা ডক্টৰৰ ওচৰত তেনেকৈ কিন্তু অকলে নকৰিবা যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবা আৰু চেনেলটো নতুন কৰিছা ছাবস্ক্ৰাইব কৰি বেল আইকনটি বজাই অলপ টেপ কৰিবা এই চেনেলটোত মই যিখিনি টকা পাওঁ দুখীয়া মানুহক সহায় কৰিম বুলি কৈছোঁ তোমালোকৰ ছাপোৰ্ট লাগে সকলোৱে ছাবস্ক্ৰাইব কৰা ভাই প্লিজ তো আজিলৈ ইমানেই